আইনুল হক। হয়, আমাৰ এই 7জন শ্ৰমিকে আজি 2 মাহ আগত অৰুণাচল ইটানগৰত কাম কৰিবলৈ গৈছিল, ৰিজাল্ট কৰ্মী লৈ গৈছিল। আজি 2 মাহ পাৰ হৈ গ'ল, এতিয়ালৈকে আমি কোনো সন্ধান পোৱা নাই। বহুত মিডিয়া মাধ্যমত আমি প্ৰচাৰো কৰিছোঁ। আজি হঠাৎ শুনা পালোঁ যে অৰুণাচল দামিনত আমাৰ 7জন শ্ৰমিক এতিয়ালৈকে উদ্ধাৰ হৈছে। অৰুণাচলৰ প্ৰশাসনে উদ্ধাৰ কৰিছে। তাৰ ভিতৰত আমাৰ 2জন আছে, চিনাক্ত পাইছোঁ। এজন হ'ল মনোৱাৰ হোসেন আৰু মজিদ আলী, 2জনক আমি পাইছোঁ। আৰু আমাৰ এতিয়ালৈকে 5জন সন্দেহহীন হৈ আছে। আমি অৰুণাচল প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, আমাৰ এই 5জনক আৰু অতি সোনকালে আমাক উভতি আনি দিব লাগে। আৰু আমি এতিয়া ঘৰৰ পৰিয়ালে অৰুণাচল যাব বুলি আমি প্ৰশাসনৰ ইয়াত আহিছোঁ, জিলা আৰক্ষীত। আমি ইয়াৰ পৰা এখন আমি লিখিতলৈ আমি জাগাস্থলীলৈ আমি ৰওনা ল'ম বুলি ভাবিছোঁ। এইটো মালগাঁও বগলাউৰা। 7জন গৈছিল। কেতিয়াৰ পৰা সন্ধানহীন হৈ আছিলে? এতিয়া 2 মাহে হ'ল। আজি তুমি 2জনকৈ উদ্ধাৰ কৰিলে? 2জনকৈ উদ্ধাৰ পাইছে অৰুণাচল প্ৰশাসনে। এতিয়া দামিন হস্পিটেলত চিকিৎসা হৈ আছে। স্থানীয় প্ৰশাসনে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে? একো পদক্ষেপ লোৱা নাই আমাৰ কোকৰাঝাৰ প্ৰশাসনে। আজিলৈকে একো পদক্ষেপ লোৱা নাই। কেছো দিছিলোঁ, আমি ডিচিকো আমি স্মাৰক পত্ৰ দিছোঁ। আজিলৈকে আমি একো প্ৰশাসন আমাৰ গাঁৱত যোৱা বুলি একো পদক্ষেপ লোৱা নাই। মে মাহৰ 30 তাৰিখত মালগাঁও কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মালগাঁও বগলাউৰাৰ 7জন শ্ৰমিক তথা আমাৰ সদৌ গৰিয়ামাৰী দেখি জাতীয় পৰিষদৰ আমাৰ এক্টিভ আঞ্চলিকৰ সদস্যই অৰুণাচলত অভয়াপুৰী ৰিজাল্ট কৰ্মীয়ে দলঙৰ কাম কৰাৰ কাৰণে লৈ গৈছিল। কিন্তু যোৱাৰে পৰা তেওঁলোকৰ মোবাইল ছুইচ অফ আৰু পৰিয়ালৰ লগত সংযোগ বিচ্ছিন্ন হয়। ৰিজাল্ট কৰ্মীৰ লগত আলোচনা কৰাৰ পিছত তেখেতে ঠিকে আছে বুলি কৈছিল। পিছত তেখেতে পৰিয়ালৰ লগত কোনো যোগাযোগ কৰা নাই। আৰু এই ক্ষেত্ৰত আমি পৰিয়ালৰ লোকে কোকৰাঝাৰ আৰক্ষী চকীত 9 তাৰিখত এটা এজাহাৰ দিছিল। আৰু তেতিয়াৰ পৰাই আমি তেখেতৰ সন্ধানত চাৰিওফালে আমাৰ যি কৰিবলগীয়া এইখিনি কৰি আছিলোঁ। আমি কোকৰাঝাৰ জিলা উপায়ুক্ত মহোদয়া বাইদেউকো আমি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা এটা মেম'ৰাণ্ডাম দিছিলোঁ ল'ৰাকেইটা উদ্ধাৰৰ কাৰণে। আৰু আমাৰ ADC মহোদয়ে তেখেতে আমাক এই ক্ষেত্ৰত পদক্ষেপ ল'ব বুলি কৈছিল। আৰু আমি কোকৰাঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতেও লগত আলোচনা হৈছে। তেখেতে কৈছে এইফালে তেখেত অৰুণাচলত তেখেতৰ লগত যোগাযোগ কৰি আছে প্ৰশাসনৰ লগত। তো আমি যোৱা ৰাতি খবৰ পালোঁ যে 2জন আমাৰ মালগাঁও বগলাউৰাৰ শ্ৰমিকে উদ্ধাৰ হৈছে বুলি। গতিকে আজি আমি আহিছোঁ কোকৰাঝাৰ আৰক্ষী চকীৰ পৰা এটা লিখিত লৈ এই য'ত ৰিকভাৰী হৈছে তাত যোৱাৰ কাৰণে আমি ইয়াতে আজি আহিছোঁ আৰু